নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ কন্যা ৰাশিৰ বাবে জুলাই মাহৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হোৱাৰ সম্ভাৱনা প্ৰবল। আপোনাৰ দশম স্থানত শুক্ৰ আৰু সূৰ্যৰ মাহটোৰ আৰম্ভণিৰ পৰা থাকিব, যাৰ বাবে চৰকাৰী খণ্ডত কাম কৰা লোকসকলে বিশেষ অনুকূল ফল লাভ কৰিব। ব্যক্তিগত খণ্ডত কাম কৰাসকলে কঠোৰ পৰিশ্ৰম কৰি সফল হ'ব পাৰিব। আপুনি নিজৰ কামৰ প্ৰতি সচেতন হ'ব। একাদশ স্থানত থকা বুধে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে অনুকূল সম্পৰ্ক বজাই ৰখাত সহায় কৰিব। মাহৰ শেষৰ অৰ্ধত শুক্ৰ আৰু সূৰ্য একাদশ স্থানত প্ৰৱেশ কৰিব। ইয়াৰ ফলত কামৰ সন্দৰ্ভত কিছু ব্যস্ততা বৃদ্ধি পাব। যদি আপুনি কোনো ব্যৱসায় কৰে তেন্তে সপ্তম স্থানত ৰাহুৰ উপস্থিতি আপোনাৰ বাবে ভাল আৰু বেয়া দুয়োটা ফল কঢ়িয়াই আনিব পাৰে। যিকোনো সিদ্ধান্ত ভালদৰে চিন্তা কৰিহে ল'ব, অন্যথা আপোনাৰ ব্যৱসায়ৰ বাবে আটাইতকৈ বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বৃহস্পতিৰ কৃপাত অভিজ্ঞ লোকৰ পৰা আপুনি সমৰ্থন পাব আৰু তেওঁলোকৰ পৰামৰ্শ মতে কাম কৰিলে সফলতা লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত মাহৰ আৰম্ভণিতে বুধ একাদশ স্থানত উপস্থিত থাকি আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত সহায় হ'ব। 7 জুলাইৰ পৰা শুক্ৰ আৰু 16 জুলাইৰ পৰা সূৰ্য একাদশ স্থানত প্ৰৱেশ কৰাৰ বাবে আপোনাৰ আয় দিনক দিনে বৃদ্ধি পাব। 19 জুলাইৰ পৰা বুধ আপোনাৰ দ্বাদশ ঘৰলৈ স্থানান্তৰিত হ'ব, তেতিয়া আপোনাৰ খৰচ কিছু বৃদ্ধি পাব, কিন্তু অষ্টম ঘৰত বহি মংগলে আপোনাক গোপন ধন প্ৰদান কৰিব পাৰে। আনহাতে শনিদেৱে আপোনাৰ খৰচ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। আপোনাৰ ব্যৱসায়ত ভাল অগ্ৰগতি হ'ব। এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বেছি মনোযোগ দিয়াৰ প্ৰয়োজন হ'ব। মাহৰ আৰম্ভণিতে বুধ একাদশ স্থানত থাকি আপোনাৰ স্বাস্থ্য শক্তিশালী কৰিবলৈ চেষ্টা কৰিব। দেৱগুৰু বৃহস্পতিয়েও স্বাস্থ্যৰ উপকাৰ কৰিব, কিন্তু কেতুৰ বাবে মানসিক চাপৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। মাহটোৰ প্ৰথমাৰ্ধ অধিক দুৰ্বল হ'ব। এই সময়ছোৱাত যিকোনো ধৰণৰ আঘাত বা দুৰ্ঘটনা নুই কৰিব নোৱাৰি। চকুৰ বিষ, চকুৰ পৰা পানী ওলোৱা, অত্যাধিক টোপনি বা এলাহ ভাৱ বৃদ্ধি হোৱাৰ কিছু সমস্যা আপুনি দেখিবলৈ পাব পাৰে। গতিকে সময়মতে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, যাতে আপুনি সুস্থ জীৱন যাপন কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই মাহে আপোনাৰ বাবে মিশ্ৰিত ফল লৈ আহিব। আপুনি আপোনাৰ প্ৰিয়জনৰ আগত নিজৰ অনুভৱবোৰ মুকলিকৈ প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যোগাযোগ শৈলী বা কমিউনিকেশ্যন স্কিলছ বিকশিত হ'ব। আপুনি ভালদৰে চিন্তা কৰি তেওঁলোকৰ সন্মুখত উপস্থাপন কৰিব পাৰিব, যিবোৰ তেওঁলোকৰ হৃদয় চুব আৰু আপোনালোকৰ মাজত প্ৰেম বৃদ্ধি হ'ব। বিবাহিতসকলৰ বৃহস্পতিদেৱৰ কৃপাত আপোনাৰ জীৱন সংগীৰ সৈতে তীৰ্থযাত্ৰা বা দীঘলীয়া যাত্ৰা হ'ব পাৰে। এই সময়ত আপোনালোকৰ সম্পৰ্কৰ বাবে সুখদায়ক হ'ব পাৰে। সপ্তম স্থানত এফালে শনি আৰু আনফালে মংগল থকাৰ বাবে মাহৰ আৰম্ভণিতে জীৱন সংগীৰ আচৰণত কিছু সমস্যা হ'ব পাৰে, কিন্তু মাহৰ দ্বিতীয়াৰ্ধত তেওঁলোকৰ স্বাস্থ্য আৰু আচৰণ দুয়োটাই উন্নতি হ'বলৈ আৰম্ভ কৰিব, আৰু তেতিয়াও আপুনি সকাহ পাব আৰু আপোনাৰ বিবাহিত জীৱনটো সুকলমে চলিবলৈ আৰম্ভ কৰিব।